নমস্কাৰ বন্ধুসকল, এছামিজ হেল্প টিউছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ক'ম, আপুনি দেখা এই 5টা সপোনৰ কথা কাৰো আগত উল্লেখ নকৰিব, নহ'লে আপুনি সমস্যাত পৰিব। আমি সকলোৱে শুই থাকোঁতে সপোন দেখা পাওঁ। সপোন দেখা এটা স্বাভাৱিক প্ৰক্ৰিয়া, যি সকলোৰে ক্ষেত্ৰত হয়। কিছুমান সপোন আছে যিবোৰ আমাৰ শুই উঠাৰ পিছত মনত নাৰাখোঁ, আনহাতে আন কিছুমান আছে যিবোৰ আমি সাৰ পোৱাৰ পিছতো ভালদৰে মনত ৰাখোঁ। আপুনি নিশ্চয় বহুবাৰ শুনিছে বা নিজে কৈছে যে মই আজি সপোন এইটো দেখা পাইছিলোঁ। হয়, আমি প্ৰায় আমাৰ সপোনবোৰ আনৰ সৈতে ভাগ বতৰা কৰোঁ, কিন্তু খুব কম মানুহে জানে যে কিছুমান সপোন আছে যিবোৰ আমি কাৰো ওচৰত উল্লেখ কৰা উচিত নহয়। শাস্ত্ৰৰ মতে এনে কৰাটো ভুল। ইয়াৰ ফলত সেই সপোনৰ দ্বাৰা হ'বলগীয়া ভৱিষ্যতৰ ফলসমূহ ধ্বংস হ'ব। তেনে ক্ষেত্ৰত আজি আমি আপোনাক জনাম কোনবোৰ সপোন দেখিলে আনৰ আগত উল্লেখ কৰিব নালাগে। 1 নম্বৰত আছে প্ৰকৃতিৰ সৈতে সম্পৰ্কিত সপোন। যদি আপুনি এনেকুৱা সপোন দেখিছে য'ত আপুনি প্ৰকৃতিৰ অতি ওচৰত আছে, তেনে সপোন আনৰ আগত বৰ্ণনা নকৰিব। সাগৰ, উদ্ভিদ, পৰ্বত, নদীৰ দৰে বস্তুবোৰ সপোনত দেখাৰ অৰ্থ হৈছে যে অতি সোনকালে আপোনাৰ জীৱনলৈ ভাল খবৰ আহি আছে। যিদৰে আমাৰ মন প্ৰকৃতিৰ কাষ চাপিবলৈ পাই আনন্দিত হয়, তেনেদৰে এনে সপোনৰ অৰ্থ একে হয়। কিন্তু যদি আপুনি কাৰোবাৰ এই সপোনৰ বিষয়ে কয়, তেন্তে আপুনি সপোনৰ ফলৰ পৰা বঞ্চিত হ'ব পাৰে। 2 নম্বৰত আছে মৰা মানুহ দেখা। প্ৰায় আমাৰ এনে ধৰণৰ সপোনও থাকে য'ত আমি নিজৰ বা আন কাৰোবাৰ মৃত্যু দেখিবলৈ পাওঁ। এনে ধৰণৰ সপোন দেখি আমাৰ মনটো বৰ বিচলিত হৈ পৰে। যদি আপুনি এনে সপোন দেখিছে, আতংকিত নহ'ব, কিয়নো এনেকুৱা মৃত্যুৰ সপোনবোৰ আপোনাৰ সমস্যাবোৰ দূৰ কৰাৰ অনুমান দেখুৱায়। কিন্তু যদি আপুনি কাৰোবাৰ ওচৰত এই সপোনৰ কথা উল্লেখ কৰে, সপোনটোৰ প্ৰভাৱ আঁতৰ হৈ যায়। 3 নম্বৰত আছে সাপ দেখা। সপোনত সাপ দেখিলে ভয় খোৱাৰ প্ৰয়োজন নাই। সাপ দেখিলে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ ইংগিত বহন কৰে। অৰ্থাৎ সপোনত সাপ দেখিলে আপুনি ধন লাভ কৰাৰ সম্ভাৱনা থাকে। গতিকে আপুনি এই সপোনটোৰ বিষয়ে আন কাকো কোৱা উচিত নহয়, কিয়নো শাস্ত্ৰ অনুসৰি এনে কৰিলে আপুনি ইয়াৰ ফল লাভ কৰিব নাপাব। 4 নম্বৰত আছে ভগৱানৰ দৰ্শন হোৱা। যদি আপোনাৰ সপোনত ঈশ্বৰৰ দৰ্শন হয়, তেন্তে আপোনাৰ জীৱনত অতি সোনকালেই সুখ আহিব। সপোনত ঈশ্বৰৰ দৰ্শনৰ অৰ্থ হৈছে এক ডাঙৰ সফলতা। আপুনি এই সপোনটো কাকো উল্লেখ কৰা উচিত নহয়, অন্যথা আপোনাৰ সপোনবোৰ ফলবোৰ আপুনি নাপাব। 5 নম্বৰত আছে সপোনৰ মাছ দেখা। যদি আপুনি সপোনত যিকোনো ধৰণৰ মাছ উপঙি থকা বা ৰন্ধা বা খোৱা দেখিছে, তেন্তে এই সপোনটো কেতিয়াও আনৰ আগত উল্লেখ কৰিব নালাগে। কিয়নো সপোনত মাছ দেখাৰ অৰ্থ হৈছে যে আপুনি সোনকালেই ধনৰ পৰা লাভান্বিত হ'ব। তো দোস্ত, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।